নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে ধুনীয়াকৈ আৰু আজি বতৰটো অকনমান ভাল মানে ৰাতিপুৱা এইকেইদিন মানে 4 দিন নন ষ্টপ ইমানে গৰম দিলে আৰু আজি ৰাতিপুৱা শুই উঠিছো দেখিছো বতৰটো অকনমান মানে ঠাণ্ডা তো সেইকাৰণে মানে একদম মনটো ভাল লাগি গৈছে নহলে একদম 4 দিন মানে পুৰা ধাৰাসাৰ গৰম দিলে আজি সেইকাৰণে ভাল লাগিছে মানে অকন বতৰটো অকনমান আজি ঠাণ্ডা ৰ'দটো আছে তথাপিতো মানে সেই ভয়ংকৰ গৰমটো আজি নাই মানে তো ভাবিছো আৰু আজি ভ্লগটা ষ্টাৰ্ট কৰিছো ৰাতিপুৱা উঠিলো উঠি মিনি চাহটা খাই আজৰি ব্ৰেকফাষ্টটো বনালো বৈ আটা মুঠি মেলি দিলে ৰুটি বনালো আৰু ৰুটি দৈ আজি তেনেকৈ কিন্তু মই ৰুটি নাখাওঁ ৰুটি মানে ইমানেই মানে আৰু আমাৰ ঘৰত ৰুটি বেছি বনোৱা হয় প্ৰথম কথা হ'ল দাদাৰ অফিচ থাকে যিহেতু অকণমান ভালকৈ কিবা এটা খাই যায় তাৰপিছতে পাপায়ো ৰুটি খাই ভাল পায় তো সেইকাৰণে ৰুটি মানে আমাৰ ঘৰত বেছি বনোৱা হয় আৰু ৰুটি মানে মই খাওঁ কিন্তু মানে ইমান এটা মানে ভাল নাপাওঁ তো আজি ভাবিছিলোঁ দৈ আছিলে দৈ জলপান নহ'লে দৈ মুড়ি চিৰা তেনেকৈ বোলো খাম আৰু মানে লুচি খাই ভাল পাওঁ মই কিন্তু ৰুটি মানে খাওঁ নোখোৱা নহয় কিন্তু মানে কেতিয়াবা আৰু কাটচিত মানে মাজে সময় খোৱা হয় কালি ৰুটি খালোঁ ৰুটি বেঙেনা ভাজি তাৰপিছত আজি বোলো মই হেৰি খাম দৈ আছে মুড়ি দৈ নহ'লে তেনেকৈ খাম আৰু চিৰা জলপানটো তেনেকৈ খাম সেইকাৰণে আৰু পাপাহঁতক খোৱা নাই পাপাহঁত আছেগৈ ওপৰত ব্ৰেকফাষ্ট কৰিবলৈতো টাইম আছে 9:30 বাজি গৈছে 10টা বজাই নাই ময়ো কৰা নাই বাৰু অকণমান লাহেকৈ কৰিম কাৰণ কিবা কিবি সৰু সুৰা কাম থাকেই নহয় ৰাতিপুৱা সেইকাৰণে বোলো কাম বন আজৰি হৈ মেলি পাপাহঁতো আহক ওপৰৰ পৰা সেয়া বাৰীত কাম থাকে যে আহি লওক তাৰপিছত দেৰিকৈ বোলো একেলগে জলপান খাম আৰু যদি সোনকালে আহে পাপাহঁত নহ'লে মানে ওপৰত কাম কৰি থাকোঁতে দেৰি হৈ যায়গৈ যে মোক আৰু সেইকাৰণে সোনকালে কৰি দিবলৈ কয় মইতো 10:30 বজাত ব্ৰেকফাষ্ট কৰোঁৱেই ভোক লাগিব বুলি মায়ে সেইকাৰণে ৰৈ থাকিবলৈ নকয় আৰু পাপায়েও কয় সোনকালে খাই দিবা শুনা এইটো ওপৰটো হালধীয়া পৰি গৈছে বেয়াহে হৈছে নে নাই মিহি আকৌ ন গাটো মিহি তাকে কমলাই হয়নে কিয়ে হয়নে এইবোৰ চিনি পোৱা নাই তো মায়ে এতিয়া কমলাই হয় নে কি সঁচাকৈ গাটো মিহি একদম মিহি যদি ফুট এটা আছে বুজিছানে সেইটো আছে এতিয়া গোল নেমুৱে হয়নে কমলাই হয়নে কি হয় নাজানো গোল নেমুটো নহয় এইটো কমলা গোল নেমু গাটো ইমান মিহি নহয় কমলা হ'লে ডাঙৰ ডাঙৰ হবি নহ'লে তোক কাটি পেলাই পেলাই দিম হয় মানুহে খাব পৰা হয় ডাঙৰ ডাঙৰ হ'ব লাগে কিবা এটাতো হ'ব খোৱা বস্তু হ'ব কিবা এটা টেঙা খুতুৰা ছিঙিব পৰা হৈ আছে না এইটা হেৰি দি দিব লাগিছিল আকৌ ড্ৰেগন ফ্ৰুটছকেইটা লাঠি সেইকেইডাল মাৰিকেইডাল কামিকেইডাল দিব নালাগে কামিকেইডাল ধুনীয়াকৈ উঠিছে এই যাতে কোমোৰা পুলিটো সেইটো এটা এটা হেৰি ঘৰত দি দিবলৈ কবিচোন দি দিম মই তাক ক'লোঁ ন মই লগাই কচু খাব পৰা হৈছে নিব লাগিব খাইছোঁ কাইলৈ বহুত ডাঙৰ ডাঙৰ হৈছে দেই কচুকেইডাল বহুত ডাঙৰ ডাঙৰ হৈছে দাংবডি 3ডালে ওলালে আগত 4ডাল ওলাইছিলে ন এইবাৰ বেছি নাহোৱা এইবাৰ বেছি নহ'লে দাংবডি আৰু এইফালে কেঁচা জলকীয়া অলপমান আছিলে এইখিনি ঠাৰিখিনি গুচালোঁ গুচাই এতিয়া মই আৰু কেঁচা জলকীয়া থাকিলে মই প্ৰায় সদায় মানে এনেকৈ থৈ দিওঁ এনেকুৱা এইবোৰ জমেট' বা তেনেকুৱাত অহা কণ্টেইনাৰবোৰ থাকে যে তাতে মই তলতে টিচু দি তাৰ ওপৰতে মই জলকীয়াখিনি এনেকৈ থৈ দিওঁ মানে ঠাৰিবোৰ থাকিলে কি হয় ঠাৰিটোৱে সোনকালে জলকীয়াখিনি বেয়া কৰি পেলায় আৰু এনেকুৱা কণ্টেইনাৰ গ্লাছৰ কণ্টেইনাৰ হ'লেতো ভালেই গ্লাছৰ এনেকুৱা প্লাষ্টিকৰ হ'লেও একো নাই এনেকুৱাবোৰ থাকেই যে ঘৰত আনি থোৱা থাকেই নহয় সেই তেনেকুৱাতে তলত টিচুখন দি দিলে মানে কি হয় ফ্ৰিজতো বস্তু থ'লে আচলতে হেৰি হৈ যায় পানী নিচিনা হৈ যায় সেই মানে পানীটো আচলতে শুকুৱাই ৰাখে তলত টিচু এখন দি ধুনীয়াকৈ এনেকৈ থৈ দিলে মানে বহুত দিন ভালেমান দিন থাকে মানে জলকীয়াবোৰ এনেকৈ থৈ দিলে মই এনেকৈ থৈ দিওঁ ভালেমানখিনি খোৱাও হ'ল বাৰু তাৰপিছত এইখিনি বোলো নাই সোনকালে বেয়া হৈ যাব ঠাৰি গুচাই এনেকৈ থৈ দিম এতিয়া এনেকৈ ফ্ৰিজত ভালকৈ আকৌ ইউজ কৰিব সময়ত উলিয়াই লৈ পেলাই আকৌ ফ্ৰিজত ভৰাই দিলে হৈ যাব এতিয়া ধুনীয়াকৈ ফ্ৰিজত থৈ দিব পাৰিব 11:30 বাজিছে মই যাম এতিয়া পাকঘৰলৈ আৰু এজন বজাৰলৈ গৈছে মানে বৈ পঠিয়াইছে বৈ আজি আলহী ইনভাইট কৰিছে গতিকে ৰাতি ডিনাৰ কৰাকৈ আলহী আহিব আৰু কোনে কি কথা বাৰু মই ভিডিঅ'টো দেখাই থাকিম সকলোখিনি চাই থাকিব গতিকে মই এতিয়া পাকঘৰলৈ গৈ মেলি কি বনাওঁ কি কৰোঁ মানে ৰেডি কৰি লওঁ আৰু সোনকালে কাম 2টামান আছে ৰুমতে চাফাই চাফাই কিবা কিবি কাম 2টামান আছে এইখিনি পিছত কৰিম আৰু কঁঠাল গুটিকেইটা ৰ'দত দি থোৱা আছে এইখিনি আজি ধোৱা এইকেইটা আজি বনাব লাগিব আজি বনাম কঁঠাল গুটি মচুৰ দাইল আৰু ঢেকীয়া গোল নেমু দি তো এইখিনি ঢেকীয়া হেৰিখিনি ৰেডি কৰি লওঁ গুটিখিনি
আৰু এফালে কঁঠাল গুটিকেইটা বগা বাকলিটো আঁতৰাই তাক বইল কৰি ল'লোঁ। এতিয়া মই ৰঙা বাকলিটো গুচাম। যদি আপোনালোকে কেঁচাতে মানে ৰঙা বাকলিটো আঁতৰাই যিমান কষ্ট মানে কি আৰু চুচি থাকিব লাগে, অকণমান টাইমো লাগে। এনেকৈ যদি বইল কৰি পেলাই ৰঙা বাকলিটো আঁতৰাই ন একদম মানে পুটুককেনে হৈ যায়। তো সেইটো অকণমান মানে উজু বুদ্ধি আৰু। তাৰপিছত এইফালে মা পাপাহঁত আছে পাকঘৰতে কিবা কথা বতৰা পাতি মেলি তাৰপৰা মই দাইলকণ বনাই লওঁ। দাইলত দিবলৈ গোল নেমু লাগে। গোল নেমু বাৰীতে আছে আমাৰ, তো বজাৰৰ পৰা আনিবলৈ দৰকাৰেই নাই, একদম ধুনীয়াকৈ লাগি আছে। এটা ছিঙি দিয়া এতিয়া। এইটো কে না ডাঙৰ হৈ আছে, ডাঙৰ হৈ আছে। এইটো ডাঙৰ হৈছে, খালি হেৰি হৈছে শুকাই যোৱা নিচিনা হৈছে নে কি হৈছে। কি ক'লে পটাপট চিঙাৰে ৰ'দডাল দিছে নাই বাৰু কেনেকৈ মাৰিছে চাব নি ওপৰলৈ বডুতে। বাকীটো নালাগে চিঙিব, ইমান ধুনীয়া গোন্ধটো। জামুক লাগি যদি আহিবলৈ নাই এতিয়া সেই গছত উঠি নিজে পাৰি ল'ব লাগিব। অঁ এটা দুটাহে পাব, নাই আৰু শেষ। এইবোৰ শুকাই শুকাই ওলাইছে, খতম জামু খতম এই বছৰলৈ, আকৌ অহা বছৰ লাগিব। সেইটোৱে ভাল আৰু ফ্ৰীতে জামুকেইটা খাই থাকিবলৈ পাওঁ। আমটো আমি কিনিয়ে নাপাওঁ, দাদাই আনে ঘৰৰ পৰা দিয়ে আম। বজাৰকেইটা যিহে বস্তু হেৰি দৰৱ দিয়ে। বোৰ আলহী এইবোৰ ৰাতিলে কোনে গম পাব। ইয়াত দুভাগ মাংস আছে, এনেকৈ আছে মাজত মানে ভাগ আছে, এভাগ ছাগলী আছে, এভাগ চিকেন। এইফালেও চিকেন। এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে। খালোঁ গুড ইভিনিং সকলোকে। ভাত পানী খাই অথনি শুলোঁ, শুই উঠি এতিয়া 6:10 হ'ল। ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু অথনি কৈছিলোঁ সেয়া আলহী আহিব যে বৌয়ে ইনভাইট কৰিছে, আলহী অহা কথা কৈছিলোঁ অথনি। বৌয়ে ভাত পানী খাই উঠিয়ে মানে চিকেন মটন তেনেকৈ মানে হেৰিখিনি বনাই মেলি থৈ দিলে। তো মই অকণমান শুলোঁ। বৌয়ে ভাত পানী খাই মেলি বনালে, তাৰপিছতে মোক দাইল ভাজি এনেকৈখিনি বনাই দিবলৈ কৈছিলে। এতিয়া মই শুই উঠি দাইল বনালোঁ, বনাই ভাজি অকণমান দেৰিকৈ বনাম আৰু তেতিয়া অকণমান খোজকাঢ়ি আহোঁগৈ। 6:30 বাজিলে। মাহঁতক চাহ তাহ দি থৈ আহিছোঁ। গোঁসাই ঘৰলৈ সোমাই নাই বাৰু, যাওঁ দুইটা খোজকাঢ়ি আহোঁগৈ। আহি আকৌ যদি কিবা কিবি অকণমান মোৰ লগতে হেল্প চেল্প কৰি মেলি আৰু আৰু খোজকাঢ়ি আহি মেলি আৰু ভিডিঅ' কৰা নহ'লে আলহীৰ লগত কথা পাতি থাকোঁতেই টাইমটো বহুত গুচি গ'ল। আৰু আলহী হৈছে সকলোৱে চিনি পায়েই ইনষ্টাগ্ৰামত ঈশান কৌশিক। ইমানেই মানে ভাল লাগিলে নহয় কথা পাতি, কেতিয়া টাইমটো গুচি গ'ল মই ভিডিঅ' কৰিবলৈ থাকি গ'ল। আৰু এইফালে ডিনাৰ ৰেডি কৰি আছে মা বৌ। এতিয়া ডিনাৰত আছিলে বৌয়ে বনালে, বৌয়ে মটন চিকেন এনেকৈ বনাইছিলে, চিকেনৰ ড্ৰাই তন্দুৰী চিকেন আৰু কাষ্টাৰ্ড বনাইছিলে, লগত পোলাও। আৰু আমাৰ ঘৰত মানে হওক বা আলহী আহিলেও পোলাওটো হাজবেণ্ডকে বনাবলৈ দিয়া হয়, তো তেওঁ মানে একদম পাৰফেক্ট পোলাও বনায়। আৰু লগত দাইল ভাজি সিমানে আৰু পাপৰ কাষ্টাৰ্ড আছিলে। তো এইফালে ডিনাৰ ৰেডি হৈছে। আৰু লগত আছিলে বৌৰ লগৰ পৰি। বৌৰ ভিডিঅ'ত আপোনালোকে দেখিয়ে থাকে পৰি আছিলে হাজবেণ্ড। আৰু দাদাৰ লগৰজনো আছিলে, তেওঁ অহাটো অকণমান দেৰি হৈ গ'ল। গুড মৰ্ণিং। আকৌ আজি নেক্সট ডে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ ৰাতিপুৱা। এতিয়া বাজিব হ'ল 9টা।
চাহ তাহ খোৱা নাই, চাহ যিহেতু দেৰিকৈ খোৱা হৈছে এইকেইদিন। পাপা আৰু মাৰ ওপৰত এক্সাৰচাইজ কৰি আছে আৰু মই এইফালে ভিডিঅ' এডিট কৰাৰ কামত লাগি আছোঁ। বোলো কি কৰিম, এনেই 2 ঘণ্টামান উঠিলোতো সোনকালে, তো উঠি পাপাৰ সেই পানী চানী গৰম কৰি মেলি এনেই আছোঁ, বোলো ভিডিঅ'টোকে এডিট কৰোঁ অকণমান, কাম চাম কিবাকিবি এতিয়া বৰ এটা বিশেষ নাই বাৰু। তাৰপিছত আৰু কালি সেয়া বিশেষ ভিডিঅ' কৰা নহ'লে, আলহীৰ লগতে কথা চথা পাতি তেনেকৈ টাইমটো গ'ল। ভাত খাওঁতেও 10:30মান বাজিলে, বহুতে ভাত খাওঁতে অকণমান দেৰি হ'ল বাৰু। দাদাৰ লগত যিহেতু দাদাজনো আহিছিলে, তো দাদাজন আহোঁতে মানে অকণমান দেৰি হ'ল। বৌয়ে ক'লে তোমালোকে খাই দিয়া, আমাৰ অকণমান খোৱাটো দেৰি হ'ব, সেইকাৰণে আকৌ পাপাৰ টেবলেট খাবলৈ থাকে যে, সেইকাৰণে আমি ভাত খাওঁতে 10:30মান খালোঁ, 10:30, 10:15 খাইছোঁ। তো ভাত খাই মেলি সেই আৰু কিবাকিবি কাম চাম কৰি মেলি নাই, আজি ভিডিঅ' নকৰোঁ আৰু কাইলৈ কণ্টিনিউ কৰিম। এতিয়া ৰাতিপুৱা আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব আৰু একদম দেৰিকৈ আপোনালোকক লগ পাম। ব্ৰেকফাষ্ট এতিয়ালৈকে ৰেডি কৰা নাই বাৰু, বৌ আহক তাৰপিছত ব্ৰেকফাষ্ট বনাই মেলি খাই বৈ দেৰিকৈ লগ পাম। গুড মৰ্ণিং, হেল্ল'। 12টা বাজিব হ'ল নে 11টা বাজিব হ'ল? 11টা বজাত গুড মৰ্ণিং হৈছে, উঠিছেহে এতিয়া। উঠিয়ে যাব হ'লেই মাছ আনিবলৈ। মাছ আনিবাগৈ, মাছ আনিব বুলি, ডাঙৰ মাছ। আজি ভাত খোৱা মানুহ আমিকেইটাহে। মাহঁতৰ নাম আছে আজি, মাহঁত নামলৈ যাব, মায়ে পাপাই। আমিকেইটাহে ভাত খোৱা মানুহ। বাই বাই। ৰ'দ নাই ছানগ্লাছ পিন্ধিবলৈ। চব্জি পটল নাই, ভাত কেৰেলা নাই, লৈ আহিবা। জাতিলাও নাই, কোমোৰা এটা আছে। ডিম নাই, ডিম লৈ আহিবা, ডিম এটা ডিম কাৰীকে বনাম আৰু এতিয়া। দাইল আছে, কালি নবনালে হ'ব। এতিয়া মই কাম অকণমান 2টামান আছে কৰি লওঁ। আৰু আজি ভাত খোৱা মানুহ আমি 4টাহে, বৌ, মই, তাৰপিছতে দাদাটো অফিচ গৈছে বাৰু, আৰু এজনহে বজাৰলৈ গৈছে, মাছ নাই, মাছ শেষ হ'ল কালি। মাছ মানে আমাৰ ঘৰত প্ৰায়ে থাকেই যিহেতু পাপাৰ কাৰণে, সেইকাৰণে বোলে মাছ অকণমান লৈ আহোঁগৈ, মাছ আনিবলৈ গৈছে। আৰু আজি ভাত খোৱা মানুহ আমি 4টাহে, সেইকাৰণে ভাত অকণমান দেৰিকৈ বনাম আৰু। এতিয়া কাম 2টামান আছে, কিবাকিবি কৰি মেলি লওঁ। আজি মূৰত হেৰি লগাম বুলি আছিলোঁ, আমলা ৰস লগাম বুলি ভাবিছিলোঁ, কিন্তু লগাবলৈ যে এলাহ লাগিলে, মই নকৰোঁ আজি, কাইলৈ মানে লগাম। বাকী মই চুলি কাটি দিলোঁ অকণমান, বহুত চুটি কৰি দিলোঁ। বহুত চুটি মানে কি, আচলতে আগবোৰ ফাটি গৈছে, মানে দেখাইছোঁ ৰ'ব, ইমানটো চুলি কাটি দিলোঁ। তাৰমানে চুলি কটাৰ প্ৰথম কাৰণটো হ'ল হেৰি হৈছিলে, আগটো অকণমান ফাটিছে মানে, তো ফাটি দিলে মানে কি, ফাটি গ'লে মানে কি হ'ল, চুলিবোৰ কাটিতে ভাল, সোনকালে নাবাঢ়ে। আৰু মোৰ চুলিত মানে কাট দি থোৱা আছিলে, ইউ কাট দি থোৱা আছিলে, বেগটো ইউ কাট আছিলে নে ৰেজৰ কাট আছিলে জানো, পাহৰিলোঁ। তেনেকুৱা কিবা কাটা মানে তলটো একদম বাঢ়ি দীঘলটো, মানে তলটো একদম কিবা চুঙা নিচিনা হৈ গ'ল, লিংলিঙীয়া হৈ গ'ল। আৰু তেনেকৈ থাকিলে চুলি কেতিয়াও নাবাঢ়ে, মানে বাঢ়োতে দেৰি লাগে তেনেকৈ। বোলো নাই, আৰু বেছি দীঘল হৈ গ'লে কি হ'ল, মানে মূৰ ধুতে যে এনেকুৱা মানে দিগদাৰ হয় ন, তললৈ মূৰকৈ একেবাৰে মানে তললৈ হাউলিও ধুব নোৱাৰি, আৰু বহি পেলাই মই মূৰ ধুবলৈ বেয়া পাওঁ, মানে তলত চুলিখিনি পেলাই। আৰু মানে অকণমানকৈ হাউলি পেলাই ধুব লাগে, বৰ দিগদাৰ হয়, একদম কঁকাল চকাল বিষাই যায়। বেছি দীঘল হ'লেও চুলি লাভ নাই ন, গৰমত মই মানে কেতিয়াবা মেলিবলৈও মন যায়। আৰু এনেই ক'বলৈ গ'লেতো খোপা বান্ধি যাওঁ, খোপা মই বান্ধিব ইমান ভালকৈ নাজানো, আৰু কেতিয়াবা মেলিবলৈ মন যায় নাই, তো মেলিবলৈ মানে বোলো নাই অকণমান কাটোঁ বোলো, কেতিয়াবা অকণমান কাটি মেলি অকণমান চেঞ্জ কৰিবলৈ মন যায় ন। সৰাটো বাৰু কমিলে, কিন্তু হ'লেও গৰম দিন হ'লেও যিমানে আপুনি মেইনটেইন নকৰক, গৰম দিন হ'লেও চুলি মানে সৰিব, যিমানে যি নকৰক, কিন্তু তথাপিতো আগতকৈ মানে বহুত কমিলে সৰাটো। এতিয়া সেইকাৰণে অকণমান কাটি ইমানটো কৰি পেলালোঁ। মায়ে কৈছে ইমানখিনি চুলি মানে কাটি পেলালি, মোৰ নাই ভাল চুলি। আচলতে কাটি থাকিলে মানে কি হয়, সোনকালে বাঢ়িবলৈ হেৰি পায়, আৰু কাটি নাথাকিলে মানে সেয়া লিংলিঙীয়া হৈ যায়, কেতিয়াবা মেলি গ'লে মানে বান্ধিলে বহুত বেয়া দেখি, বেক চাইডৰ পৰা তলটো কিবা জোঙা নিচিনা হৈ যায়, সেইকাৰণে নাই কাটি পেলোৱা ভাল। একদম সমানকৈ কাটি পেলালোঁ আৰু তাৰপিছত ফ্ৰণ্টটো ৰেজৰ কাট দি দিলোঁ, তাৰপিছতে বেকটো একদম সমানকৈ নাই কাটি দিওঁ। কিছুমানে চাগে এতিয়া কমেণ্ট দিবই যে বা চুলিখিনি কাটি পেলালা, ইমান দীঘল চুলিখিনি। কিন্তু মানে কি হয়, সেইটোৱে কথা আৰু, চুলি ভালকৈ মানে লাগিব মানে নোৱাৰিলে চুলি মানে ৰাখি লাভ নাই। আৰু মই ভাবিছিলোঁ চুলিখিনি মানে অকণমান কাটি পেলাই বেক চাইডটো অকণমান কিবা হেয়াৰ কাট এটা মানে দিম, ভাল কিবা এটা। তো ভাবিলোঁ হেয়াৰ কাটটো দি পেলাই যদি মই চুলি মেলিয়ে ৰাখিব নোৱাৰোঁ, তো কাটিটো একো লাভ নাই, আৰু গৰম দিনত চুলি মই একদম মেলি ৰাখিব নোৱাৰোঁ। তো সেইকাৰণে বোলো একদম প্লেইনকৈ বোলো কাটি দি পেলাই আৰু বেকটো ফ্ৰণ্টটো অকণমান ৰেজৰ কাটি দিলোঁ, সিমানে বোলো চুলিখিনি অকণমান দীঘল হওক, তেতিয়া ভাল কিবা এটা ঠাণ্ডা দিন আহক, তেতিয়া চুলি ঠাণ্ডা দিনত একো নাই, মেলি থাকিব পাৰি, অকণ ভাল হেয়াৰ কাট এটা দি দিম আৰু ঠাণ্ডা দিন আহক। তো এতিয়া সেইকাৰণে একদম চিম্পুলকৈ একদম কাটিলোঁ, আৰু তলটো চুলি মানে ছুটি হৈ থাকিলে মানে কি হয়, মেইনটেইন কৰিবলৈ ভাল। আৰু
নাজানো দে আগৰ এতিয়া আগৰ দিনতো মানুহৰতো কিমান দীঘল দীঘল চুলি এতিয়া কিছুমানে কয় কঁকালৰ তলত চুলি পৰিবলৈ দিব নালাগে কঁকালৰ তলত চুলি ৰাখিব নালাগে বুলি কয় বহুতে ক'লে চুলিখিনি ইমান দীঘল নকৰিবা বহুতে ক'লে মানে তো সেইকাৰণে মানে চুলি কিছুমানে মানে মেলি গ'লে কি কয় ইমান দীঘল চুলি আমুক তামুক ঢেৰ কিবা কিবি কয় সেইকাৰণে বেয়াও লাগে ন কিছুমানে মুখ লাগে বুলিও কয় নাজানো আৰু কিন্তু তথাপিতো আগতকৈ মানে ভালেমান বহুত চুলি সৰিলেও আগতে মানে ডাঠ হৈ আছিলে চুলিখিনি ডাঠ হ'লে বেছি গৰমত বৰ অশান্তি পাওঁ সেইটো এটা মানে প্ৰব্লেম মোৰ চুলিখিনি অকণমান ডাঠ এতিয়াতো কণ্ডিশ্যনাৰ কৰি অকণমান মানে পাতল হৈছেগৈ কিন্তু আগতে মানে ডাঠে আছিলে চুলি আৰু সেইকাৰণে চুটি কৰি ৰাখোঁ সেইকাৰণে আৰু চুটি কৰিলে মানে কিবা এটা পুটুককৈ মানে কৰিবলৈ মেলিবলৈ ভাল সেইকাৰণে বোলো অকণমান দীঘলক ঠাণ্ডা দিন হওক তেতিয়া ধুনীয়াকৈ হেয়াৰ কাট এটা দিম আৰু অকণমান আৰু সেয়া কেতিয়াবা অকণমান চেঞ্জ কৰিবলৈ মন যায় নহয় আৰু হেয়াৰ কাটবোৰ চেঞ্জ কৰি থাকিলে চাবচোন মুখখনৰ লুকটো অকণমান চেঞ্জ হৈ যায় মানে মন কৰোঁ মানে কথাটো মই যদি স্মুথনিং কৰিম বুলি ভাবিছিলোঁ বিয়াৰ পিছত নাই সেইটো কৰিলোঁ সেই স্মুথনিং এবাৰ বিয়াৰ আগতে দুবাৰ কৰিলোঁ কৰি পেলাই চুলি মানে ভালেমান অকণমান মানে বেয়াও হ'ল নাই একদম চুলি এবাৰ একো মানে ট্ৰিটমেণ্ট তেনেকুৱা একো নকৰোঁ মাজে মাজে কেতিয়াবা স্পা কৰিম আৰু সিমানে তো সেইটোৱে কথা চুলি মানে একদম ধুনীয়াকৈ কাটি দিলোঁ এতিয়াতো 12:30 বাজিলে 12:30 বাজিয়ে গ'ল পিছে 1 বাজিব হ'ল গতিকে মই এতিয়া পাকঘৰত বনাই মেলি লওঁ আৰু আজি ভাত খোৱা মানে আমি 4টাহে এজনে কৈছে ডিম পিঁয়াজ তেনেকৈ বনাম আৰু দাইল আছেই কালি ভাত আৰু বক ভাজিকণ বনাবলৈ হৈ যাব সিমানে আজি ভাত খাইছে আমি 4টাহে আৰু গোটেইখিনি বনাই মেলি লওঁ আৰু এজন আহি পালে সেই পাচলি আনিছিলে আৰু সৰু মাছ আনিছিলে সৰু মোৱা মাছ এনেকুৱা আনিছিলে সেইখিনি সামৰি মেলি বনাই কৰি একদম দেৰিকৈ আপোনালোকক লগ পাম কি ভাত নাবাঢ়িলে তুমিয়ে মইহে ল'লা ল'লোঁ হাতে ল'লোঁ যিকণ দাদাহঁতে পিছত খাব দাদা আহি আছে অফিচৰ পৰা গুড ইভিনিং ভাত পানী খাই নিচিনা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভাত পানী খাই পুটুককেনে প্লেন এটা বনি গ'লো মেলা চাই আহোঁগৈ এতিয়া বাজিলে আচ্ছা ঘড়ীটো চাইছোঁ 5:30 বজাতে যাম বুলি ভাবিছিলোঁ দুইটা যাওঁ অকণমান খোজকঢ়া হ'ব মেলাও চোৱা হ'ব মেলা দেখনে কে লিয়ে যাতা হে মেলা দেখাবলৈ লৈ যাম মানে ইনষ্টেণ্ট প্লেন বনি গ'ল মেলা চাই আহোঁগৈ চলো हम मेला में लग पाते हैं हिंदी শুনিবা হা উপখনত নহয় এইখনত Serio. Sama lagi no? Kona. Luki mela pensan ya? Kira kalo deh. Itu orang 20 টাকা. 20 টাকা. Dalam klip adalah mah duজন le ফুলি দুজ আছে হে মেলা কালেকশন হে এ মেলা সঁচাকে ভালে কোনা এজনে মাক দি থংগে ফুলি আছো দুজো এডাল বক দিম এডাল মলম এডাল বক দিম এডাল মো এডাল মা এডাল কিনি এডাল দুডাল আনিছিল এডাল বল এডাল মই মূৰত মাৰিলোৱে বাজিলে ঘৰৰ পৰা আহোঁগৈ সৰু সৰু ফুলি দুযোৰ লৈ আহিছিলোঁ মালে এযোৰ তাৰপিছত ঘৰৰ মালে এযোৰ তাৰপিছত সেয়া বলে মোলে সৰু সৰু ফুলি এইবাৰ সঁচাকৈ মেলাখন ইমান একো ভাল নাই একো ভাল নাপালোঁ মই ইমান সৰুকৈ আহিছে কিবা দোকান চোকান একো ভাল নাই অহা বস্তু একো বেছি মানে কালেকশ্যন একো ভাল নাপালোঁ মই গৈ পেলাই লেটছ গ' টু ইয়'ৰ চচুৰাল প্ৰসাদ মা ফুলি টাইমত আহিছোঁ প্ৰসাদ সেইফালে সোণৰ ফুলি এযোৰ লৈছোঁ চা মালে সোণৰ ফুলি এযোৰ আনিছোঁ মেলাৰ পৰা অঁ একদম পূৰা 24 কেৰেটৰ হয় অঁ মায়ে কালি মাংস বনালে কালিয়ে বনোৱা মাংস অকণমান টেষ্ট কৰ অকণমান খাই যাওঁ মাংস এপিছে খাইছোঁ পিছে নাই চিৰা খালোঁ আচাৰ খালোঁ মধুৰি পালোঁ আম পালোঁ হৈ গ'ল
মাংস খালো আৰু ফুলি পিন্ধিবি দেই সোণৰ ফুলিযোৰ কৰিছোঁ নিপিন্ধাকৈ নাথাকিবি নিপিন্ধাকৈ নাথাকিবি 25 কেৰেট গ'ল্ডৰ ফুলি আনি দিছোঁ সৰু মাছকেইটা পিঁয়াজ দি অকণ ভাজি আছোঁ তাৰপিছতে দাইল বনালোঁ ভাত পাতিছে আৰু কালি বৈহে লেগ পিচ বনাইছিলে যে লেগ পিচৰ মানে এটা থাকিলে তাৰপিছত তিনি পিচ নে 4 পিচ আছে হয় নাই তাৰপিছতে তেওঁ মানে পিঁয়াজ দি পেলাই বনাই হৈ গ'ল পিঁয়াজ আৰু কেপচিকাম দি পেলাই থেংক ইউ সঁচাকৈ মেলা ফুলি হেৰি সোণৰ ফুলি লৈ আহিছোঁ আমাৰ যে ডিজাৰ্ট পাৰ্টি চলিছে সেইটো কাৰণে কথা প্ৰথমবাৰ এইটো ভাল লগাটো দেখাবলৈ খাবলৈ খাই পেলালোঁ যিটো ভাল লাগিছিলে এইটো দেখাবলৈ আপুনি ডাঙৰবোৰ নিপিন্ধা কাৰণে নানো আছে ডাঙৰ আছিলে আপুনি নিপিন্ধা কাৰণে নানো সঁচাকৈ আছিলে কিন্তু নাই নিলো আপুনি ডাঙৰবোৰ কৰে নাই মই অকণমানিবোৰ ভাল হ'ব এবাৰ নেক্সট টাইম ডাঙৰযোৰ লৈ আহিলোঁ ভাল লাগিলে কোনটোৱে বেয়া কৰি পেলালে সেইটো নাখাবা মই এইটো খাইছোঁ ভাল পালি কিন্তু তেনেকৈ বহি আছোঁ কিন্তু তেনেকৈ বহি আছোঁ অহা নাই কোনো সেইকাৰণে আমাৰ জীৱনকে বহি আছোঁ কেতিয়া আহিব কেতিয়া খাম নেপাতিব মই ভিডিঅ' কৰি আছোঁ 11:30 বাজিলে ভাত পানী খাই আহি গ'লোঁ আৰু অথনি মেলালৈ যাওঁতে তাই গৈ পেলাই গম পাইছেনে কমেণ্ট কৰিছে ভিডিঅ'ত ছাবস্ক্ৰাইবাৰ এগৰাকী লগ পালোঁ মৌচুমী বৰুৱা আছিলে নেকি বৰুৱা আছিলে হ'বলা তাতে মাতিলে আৰু ৰাস্তাত মানে লগ পালে কি হয় কোনোবাই মাতিলে মানে অকণমান ভিডিঅ' চিডিঅ' কৰোঁ বা কথা চথা পাতোঁ তাত মানে গান চান লাগি থাকিলে নাই আকৌ সেই গান লাগি থাকিলে ভিডিঅ' কৰিলে যদি মই ইয়াত দি দিওঁ আকৌ কপিৰাইট লাগি যাব সেইকাৰণে বেছি আৰু কথা চথা পতা নহ'লে এনেকৈ ক'ৰবাত গ'লে মোক প্ৰথমতে দেখা নাই এজনক দেখিলে দেখি পেলাই চিনি পালে আৰু ৰাস্তাত এনেকৈ দেখি পেলাই কোনোবাই মাতিলে ভাল লাগে আচলতে হয় নাই তাৰপিছত গৈ পেলাই ভিডিঅ'ত কমেণ্ট কৰিছে ভাল লাগিলে বুলি লগ পাই ভাল লাগে এনেকৈ কোনোবাই কিছুমানে আকৌ পিছত মেছেজ কৰে এনেকৈ দেখিছিলোঁ বা কিবা কিবি কিন্তু মাত খাই দিলে ভাল লাগে আচলতে সেইটোৱে গুড নাইট টাটা বাই বাই সেই ভিডিঅ'টো মই ৰাতি দিয়া নাই এতিয়া গুড নাইট দিবলৈ লগ পাম দিয়ক